বন্ধু বান্ধৱীসকল মই এতিয়া উপস্থিত আছো ৰংজলীত আৰু ৰংজলী ৭৫ ফুট ওখ ৰাৱণৰ প্ৰতিমূৰ্তি চাবলৈ আহিছোঁ আৰু আপোনালোককো দেখুৱাম। যদিহে মোৰ ভিডিঅ'সমূহ চাই আছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰি দিব আৰু প্ৰথমবাৰৰ বাবে যিসকল বন্ধু বান্ধৱী মোৰ চেনেলটো ভিজিট কৰিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে বলকচোন বন্ধু বান্ধৱ দেৰি নকৰি আজিৰ ভিডিঅ'টো ঘৰৰ পৰাই আৰম্ভ কৰোঁ। ফাইনেলি মই আহি গ'লোঁ পূজা চাবলৈ, কিন্তু ৰখি আছোঁ মই ডাঙৰক। এয়া ডাঙৰ আহি আছে আৰু দুয়ে মিলি বাইকৰ সৈতে আমি পূজা চাবলৈ যাম। প্ৰথমে আমি ৰংজলীতে পূজা চাবলৈ যাম। আহি ফাইনেলি পাই গ'লোঁ ৰংজলী, আৰু ৰংজলীৰ যি ৭৫ ফুট ওখ ৰাৱণৰ প্ৰতিমূৰ্তি চাবলৈ। আৰু আপোনালোকে যদি ৰংজলীৰ পূজা চাবলৈ আহে তেতিয়াহ'লে দেখিবলৈ পাব ৭৫ ফুট ওখ ৰাৱণৰ প্ৰতিমূৰ্তি। ইয়াৰ চাওক, ৰংজলীৰ পৰা পূজা চাই পুনৰ যাত্ৰা কৰিলোঁ দৰংগিৰিত, আৰু দৰংগিৰিত পূজা চোৱাৰ লগতে দেখিবলৈ পালোঁ লেণ্ডাৰ বিক্ৰম, যি চন্দ্ৰৰ বুকুত দক্ষিণ দিশত অৱতৰণ কৰিছিল লেণ্ডাৰ বিক্ৰম। আৰু সেই লেণ্ডাৰ বিক্ৰমৰ আৰ্হিতে নিৰ্মাণ কৰিছে এয়া লেণ্ডাৰ বিক্ৰম। আৰু আপোনালোকে যদি পূজা চাবলৈ আহে দৰংগিৰিত তেতিয়াহ'লে দেখিবলৈ পাব আপোনালোকে লেণ্ডাৰ বিক্ৰম, আৰু কিছু দূৰৰ পিছত দেখিবলৈ পাব, কিছু দূৰ আঁতৰত দেখিবলৈ পাব আৰু এটা ৰাৱণ। দৰংগিৰিৰ পৰা পূজা চাই পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ আমি কৃষ্ণাত, আৰু কৃষ্ণাত আহি দেখিবলৈ পালোঁ মহাদেৱৰ আকৃতিৰে নিৰ্মাণ কৰা এয়া পূজা মণ্ডপ, আৰু দেখিবলৈ পালোঁ এয়া পানীৰ মাজত থকা পূজা মণ্ডপ, আৰু দেখিবলৈ পালোঁ আটক ধুনীয়াকৈ বহুত ওখকৈ নিৰ্মাণ কৰিছে এয়া পূজা মণ্ডপ। গতিকে বন্ধু বান্ধৱীসকল, যদি আপোনালোকে কৃষ্ণালৈ পূজা চাবলৈ আহে তেতিয়াহ'লে এইবোৰ দেখিবলৈ পাব। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি গোৱালপাৰাত পূজা চাবলৈ আহে তেতিয়াহ'লে দেখিবলৈ পাব চন্দ্ৰযানৰ আৰ্হিত নিৰ্মাণ কৰা চন্দ্ৰযান, অসমীয়াৰ স্বাভিমানৰ ৩৮ ফুটৰ ডাঙৰ জাপি, আৰু লোটাছ টেম্পলৰ আৰ্হিত নিৰ্মাণ কৰা লোটাছ টেম্পল। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'সমূহ মোৰ দুদিন আগতে ভিডিঅ' কৰা আছিল, কিন্তু মই সময় নোহোৱাৰ কাৰণে আপোনালোকৰ মাজত দিব পৰা নাছিলোঁ। সেয়েহে যিটো ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰি দিব, আৰু যিসকল বন্ধু বান্ধৱী প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো ভিজিট কৰিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব।